ভাগৰি পৰিছোঁ জানা পংকজ। এনেকৈ হ'লে চাগে এদিন মই নিজকে শেষ কৰি পেলাম। নীলা, তুমি কিয় এনেকৈ কোৱা? আৰু মোৰ কাৰণে তুমিয়ে সকলো। আৰু বেবীৰ কথা কিয় ইমান ভাবি থাকা তুমি? আৰু এতিয়াওতো সকলো ৰাস্তা শেষ হৈ যোৱা নাই। তুমি কি বুজিবা পংকজ? এটা এটা দিন মই কেনেকৈ কটাওঁ এই সমাজখনত মোৰ এটা নতুন পৰিচয় হৈ পৰিছে, আৰু সেয়া হ'ল বাজ। মই এজনী বাজ। নীলা, প্লিজ তেনেকৈ নক'বা। তোমাৰ গাঁৱৰ সকলো মানুহে মোক ঘৃণাৰ চকুৰে চাবলৈ লৈছে, আনকি তোমাৰ মা দেউতায়ো। সেইদিনা মই নিজ কাণেৰে শুনিছো তোমাৰ মায়ে সেই কাষৰ ঘৰৰ খুৰীক কৈ আছে এই 5 তিৰোতাজনীয়ে মোৰ ল'ৰাটোৰ কপালখন খালে। এটাই ল'ৰা আছিলে, ইয়াতেই চাগে বংশ পৰিয়াল শেষ হ'ব। মই সঁচাকৈ তোমাৰ কপাল খালো নেকি পংকজ? মই বাজ নেকি? নীলা, প্লিজ নীলা, প্লিজ তেনেকৈ নক'বা। শুনা নীলা, মোৰ JMCSৰ ফ্ৰেণ্ড এজনে কৈছে গুৱাহাটীৰ এজন প্ৰখ্যাত গাইনকলজিষ্ট আৰু ৰিপ্ৰডাক্টিভ এণ্ড্ৰকাইনলজিষ্ট, তেখেত প্ৰতি বৃহস্পতিবাৰে আহি পেলাই ফ'কাছতে নিজৰ ট্ৰিটমেণ্টখিনি কৰে। মই ভাবিছোঁ আমি তাতো অলপ ৰিপৰ্টখিনি দেখুৱাই চাওঁ। আৰু মোৰ বন্ধুজনে কোৱা মতে এতিয়া আমাৰ এই টেকন'লজি বহুত আগবাঢ়িছে। এই টেষ্ট টিউব বেবী, IVF এইখিনিও আমাৰ এই জেগাবিলাকত বহুত এডভান্স হৈ পৰিছে। জানা নীলা, মই কালিয়ে এপইণ্টমেণ্ট লৈ থৈছোঁ। আমি এবাৰ তাত দেখুৱাই চাওঁ। নাই, মই নাযাওঁ পংকজ। মই ভাগৰি পৰিছোঁ। ট্ৰিটমেণ্ট আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা সকলো অচল, সকলো। নীলা শুনা, লাষ্ট এবাৰলৈ তুমি মোৰ ৰিকুৱেষ্টটো শুনিছোৱা। লাষ্ট এবাৰ দেখাই চাওঁ। তোমাক মই আগতে একো ৰিকুৱেষ্ট কৰা নাই নীলা। প্লিজ এতিয়া চোৱা, সোনকালে ৰেডি হৈ লোৱা। আঁতৰো মই কৈছিলোঁ নহয়, এইবোৰ বাপেক আদি হোৱা মোৰ দ্বাৰা নহ'ব। মুঠতে একদম ইয়াৰ ঠিকনা লগাবই লাগিব। কিন্তু প্ৰবাল, তোমাৰ ইয়াৰ মুখখনলৈ চাই অলপো মৰম লগা নাই? না না, এইবোৰ ট্ৰেজেডি ফলত টাইম নাই এতিয়া। মই আজি ভাবি আহিছোঁ কি কৰিব লাগিব ইয়াৰ। JMCSৰ ওচৰত ডাষ্টবিন তাক থৈ আহিম ইয়াক। প্ৰবাল, কি হ'ল? মইতো ইয়াক মাৰি পেলাম বুলি কোৱা নাই। ইয়াক মুঠতে JMCSৰ ওচৰত ডাষ্টবিনত থৈ আহিম। ই এটা কলংক মোৰ বাবে। হ'ব হ'ব, কান্দিব নালাগে। মই যি কৰিবলৈ ওলাইছোঁ আমাৰ দুটাৰ ফিউচাৰৰ কথা ভাবিহে কৰিবলৈ ওলাইছোঁ। সৌখন এপে আহিছে।
CMCSৰ ওচৰত বুলি কৈ ইয়াতে নামিলে যে আৰে আপোনাক ৰাখিব কৈছোঁ ৰাখক না তুমি ইয়াতে বহাচোন মই তেখেতক সুধি আহোঁ ডক্টৰ সুতিমলা বেজবৰুৱাৰ কেবিন এইটোৱে নহয় জানো হয় তেখেত ভিতৰতে আছে আপোনালোকে অলপ ৱেইট কৰক ভাৰতবৰ্ষৰ ভিতৰতে শিক্ষিত চহৰ বুলি আখ্যা পোৱা শ্ৰেষ্ঠ মানৱ সম্পদ বুলি ফিতাহি মাৰি থকা এই চহৰখনৰ ব্যক্তিসকলৰ কি এয়াই পৰিচয় নেকি হয় আপোনালোকে ঠিকেই দেখিছে এয়াই এটি নৱজাতক শিশু যাক এটি পাখণ্ড দম্পতীয়ে এনেদৰে ৰাস্তাৰ মাজমজিয়াত পেলাই থৈ গৈছে
পশু বা জন্তু বুলি ক'লেও ভুল হ'ব কাৰণ এনে কাম কোনো জন্তুৱেও কৰিব নোৱাৰে নিজৰ সন্তানক এনেদৰে ৰাস্তাত পেলাই থৈ যাব পৰাকৈ কিমান নিষ্ঠুৰ ব্যক্তি হ'ব লাগিব কিমান নিৰ্দয় মাক দেউতাক হ'ব লাগিব ভাবিবও নোৱাৰি আৰু ভাষাৰেও প্ৰকাশ কৰিব নোৱাৰি যাই কি নহওক এই সন্তানটো এসপ্তাহৰ পিছতে এডপশ্যনৰ বাবে দিয়া হ'ব আপোনালোক কোনোবা ইচ্ছুক দম্পতীয়ে যদি এই সন্তানটোক এডপ্ট কৰিব বিচাৰে তেন্তে উপযুক্ত ৰুলছ ফ'ল' কৰি তলত দিয়া কণ্টেক্ট নাম্বাৰৰ সৈতে যোগাযোগ কৰি সন্তানটোক এডপ্ট কৰিব পাৰে আপোনালোকে দেখা পাই আছে সুস্মিতা কেমেৰা পাৰ্চন নৱজিতৰ সৈতে এনজে মিডিয়া ধন্যবাদ Buto